মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত পক্ষী আৰু মানুহ নামৰ পাঠটো আলোচনা কৰিম। প্ৰথমেই মই পাঠটো তোমালোকক এবাৰ পঢ়ি দিম। তাৰ পিছত তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা দেই। তাৰ পিছত আমি পাঠটো আলোচনা কৰিম। পক্ষী আৰু মানুহ। এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল। তেওঁ আছিল চিকাৰপ্ৰিয়। চৰাইৰ মঙহ নহলে তেওঁ ভাতকে নাখাইছিল। তেওঁ সদায় ধনুকাঁড়েৰে কপৌ, শালিকা, বগলী আদি চৰাই বধ কৰিছিল। এদিন মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে, মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। আপুনি বোধ কৰোঁ জানে যে পক্ষীকুল মানুহৰ বাবে অতি উপকাৰী। শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শইচ নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই খেতি বাতি ৰক্ষা কৰে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। যুৱকজনৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। খঙৰ ভমকত তেওঁ যুৱকজনক কোনোমতেহে নমৰাকৈ থাকিল। ৰজাই কিন্তু চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। ফলত ৰাজ্যত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল। সেইকাৰণে চৰাইবোৰেও ভয় খাই সেই ঠাই এৰি আন দেশলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটিৰ সঁচ পাবলৈকে নোহোৱা হ'ল। মনৰ দুখত মধুকৰো এদিন দূৰণিৰ ৰাজ্য এখনলৈ গুচি গ'ল। সেই ৰাজ্যৰ ৰজাজনৰ সন্তান বুলিবলৈ আছিল মাত্ৰ একেজনী ছোৱালী। তাইৰ নাম মাধৱী। মধুকৰৰ সজ আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল। সেয়েহে তেওঁ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি তেওঁক সেই ৰাজ্যৰ ৰজা পাতি দিলে। ইফালে সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰ নোহোৱা হলত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি, পাত লতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হ'ল। ৰজা মধুকৰে সৰ্বধনুক চিনি পালে। তেওঁ সৰ্বধনুক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিলে। তাৰ পাছত মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ। মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলো। গপত গংগাটোপটো যেন হৈ আপুনি মোৰ কথা নুশুনিলে। সেয়েহে এতিয়া তাৰ কুফল ভোগ কৰিবলগীয়া হৈছে। ভৱিষ্যতলৈ আপুনি কেতিয়াও চৰাই বধ নকৰিব। এইবুলি তেওঁ নিজৰ ৰাজ্যৰ পৰা ৰজাক চৰাই এজাক দি ক'লে, এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এইবুলি মধুকৰে চৰাই এজাক সজাত ভৰাই সৰ্বধনু ৰজাক উপহাৰ দিলে। সৰ্বধনুৱেও মধুকৰৰ কথা মতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিলেগৈ। ছাত্ৰ ছাত্ৰীসকল, পাঠটো তোমালোকক এবাৰ পঢ়ি দিলো। তোমালোকে আকৌ ঘৰত অনুশীলন কৰিবা। এতিয়া তোমালোকক পাঠটো এবাৰ বুজাই দিব বিচাৰিছো, অলপ মন দিবা দেই। সেই দেশখনৰ ৰজাজনৰ নাম কি আছিল? সৰ্বধনু। সৰ্বধনু খুব চিকাৰ প্ৰিয় ৰজা আৰু তেওঁ চৰাই মঙহ নহলে কি কৰিব নোৱাৰিছিল? ভাত খাব নোৱাৰিছিল। সেইবাবে তেওঁ ধনুকাঁড়েৰে কপৌ, শালিকা, বগলী আদি চৰাইবিলাক কি কৰিছিল? বধ কৰিছিল। এই তোমালোকে কোৱাচোন বাৰু, এনেকে যে চৰাই বধ কৰা কামটো ভাল নে বেয়া বাৰু? বেয়া হয়নে? সেইবাবে সেই ৰাজ্যত থকা মধুকৰ নামৰ এজন যুৱকে ৰজাক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে যে মহাৰাজ, আপোনাৰ নিজৰ ভোজনৰ তৃপ্তিৰ বাবে এনেদৰে চৰাই মৰাটো আপোনাৰ কি হোৱা নাই? উচিত হোৱা নাই। আপুনি জানি
যে পক্ষীকুল মানুহৰ বাবে বৰ উপকাৰী। আৰু তোমালোকেও জানা চৰাই আমাৰ বাবে কিমান উপকাৰী। চৰাই আমাৰ খেতি বাতি সুৰক্ষিত কৰে। কিয় বাৰু? পথাৰৰ যিবিলাক শস্য নষ্ট কৰিব পৰা কীট পতংগবোৰ খাই খেতি বাতি সিহঁতে কি কৰে? চৰাইবোৰে সুৰক্ষিত কৰে। আৰু কি কৰে? আমাৰ প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ধন কৰে। আমাৰ প্ৰকৃতি ভাৰসাম্য ৰক্ষাতো চৰাইবিলাকে সহায় কৰে। আচলতে সেই চৰাইক কি কোৱা হয়? খেতিয়কৰ পৰম বন্ধু বুলিও কোৱা হয়। সেইবাবে কৈছে যে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। এই যুৱকজনৰ কথা শুনি ৰজাৰ কিন্তু বৰ খং উঠিছিল। তেওঁ খঙৰ ভমকতে কি কৰিছিল জানা? যুৱকজনক কোনো মতেহে নমৰাকৈ থাকিল। ৰজাই কিন্তু আগৰ দৰে চৰাইবোৰ মাৰি গৈ থাকিল। ফলত সেই ৰাজ্যত কি হৈ গ'ল? চৰাইৰ সংখ্যা কমি আহিল। আৰু কি হ'ল? চৰাইবোৰে ভয় খাই সেই ঠাই এৰি আন ঠাইলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটিৰ এনেদৰে সংখ্যা কমি যোৱাত তাৰপিছত কি হ'ল জানানে? মনৰ দুখত এদিন মধুকৰো দূৰ দূৰণিৰ এখন ৰাজ্যলৈ তেওঁ গুচি গ'ল। কিন্তু সেই ৰাজ্যৰ ৰজাজনৰ কি নাছিল? সতি সন্তান বৰ বিশেষ নাছিল। মাথো এজনীয়ে ছোৱালী আছিল। তাইৰ নাম মাধৱী। এই মধুকৰ বুলি কোৱা ল'ৰাজনৰ সজ আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল। সেইবাবেই তেওঁ নিজৰ একমাত্ৰ জীয়েক মাধৱীক মধুকৰৰ সৈতে বিয়া দি সেই ৰাজ্যৰ কি কৰি দিলে? ৰজা পাতি দিলে। এতিয়া বুজিলানে? সজ গুণ সজ আচৰণে মানুহক কিমান ওপৰলৈ লৈ যায়। ইফালে কি হ'ল গম পাইছানে নাই? সৰ্বধনু ৰাজ্যত চৰাইবোৰ ক্ৰমে নোহোৱা হোৱাৰ ফলত কীট পতংগবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। আৰু সেইবোৰে পথাৰৰ কি কৰিলে? শস্য খাই খাই শেষ কৰি পেলালে। আৰু কি হ'ল? কিমান দুৰ্যোগে দেখা দিলে চৰাই নোহোৱাৰ ফলত। চাবাচোন, গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত ক্ৰমান্বয়ে দুৰ্ভিক্ষই দেখা দিলে। ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি কি কৰিলে? ভিক্ষাবৃত্তি ল'ব ধৰিলে। এনেদৰে যেতিয়া ৰজা প্ৰজা সকলোৱে ভিক্ষাবৃত্তি ল'লে, ঠিক তেনেকৈ ৰজা সৰ্বধনুৱেও ভিক্ষা খুজি খুজি এদিন ক'ত উপস্থিত হ'লগৈ? সেই মধুকৰৰ ৰাজ্যত উপস্থিত হ'লগৈ। ৰজা মধুকৰে সৰ্বধনুক চিনি পালে। তেওঁ সৰ্বধনুক আদৰ সন্মান কৰি তেওঁ নিজৰ ৰাজকাৰেঙত আতিথ্য দিলে। তাৰপিছত কি হ'ল জানানে? মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে যে মহাৰাজ, মই মধুকৰহে। আপুনি চিনি পাইছে নাই? ময়ে আপোনাক পক্ষী বধ কৰিবলৈ কি কৰিছিলোঁ? বাধা দিছিলোঁ। কিন্তু আপুনি অহংকাৰত মতলীয়া হৈ মোৰ কথা নুশুনিলে। সেইবাবে তাৰ এতিয়া কৰ্মফল আপুনি ভোগ কৰিব লগা হৈছে। ভৱিষ্যতলৈ আপুনি কেতিয়াও চৰাই বধ নকৰিব। তেওঁ সেইবাবে নিজৰ ৰাজ্যৰ পৰাই এজাক চৰাই তেওঁৰ হাতত দি ক'লে যে এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। সেই ভাবিয়ে মধুকৰে কি কৰিলে? সৰ্বধনু ৰজাক এজাক চৰাই সজাত ভৰাই উপহাৰ হিচাপে দিলে। আৰু সৰ্বধনুৱেও মধুকৰৰ কথা মতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত এৰি দিলে। আৰু দিলে তেওঁ নিজৰ কুকৰ্মৰ কথা অনুভৱ কৰিলে। এতিয়া সাধুটোৰ পৰা তোমালোকে কি বুজিলা বাৰু? যে আমি প্ৰাণীসমূহ আমি সুৰক্ষিতহে কৰিব লাগে, বধ কৰিব নালাগে। এই চৰাইবোৰে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, আমাৰ প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ধন কৰিছে, খেতিয়কক সহায় কৰিছে। গতিকে আমি অবাবত জীৱ জন্তু চৰাই চিৰিকটি মাৰিব নালাগে। আৰু মাৰিলে ক্ৰমান্বয়ে আমি তাৰ ফল ভোগ কৰিব লাগিব। কাৰণ এতিয়া বায়ুমণ্ডলত
মানে যিটো উষ্ণতা বাঢ়ি আহিছে এই উষ্ণতাই প্ৰমাণ কৰে যে গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুৰ অভাৱেও আমাৰ প্ৰকৃতিৰ জলবায়ু পৰিৱৰ্তন কৰিছে। গতিকে তোমালোকে বুজি পালানে আমি আজিৰ পৰা কি কৰিব নালাগে? চৰাই চিৰিকটি অবাবত হত্যা কৰিব বা বধ কৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো নিশ্চয় বুজি পাইছা। এতিয়া আহা আমি প্ৰশ্নখিনি আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটোত আছে উত্তৰ দিয়া। ক, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? কেনেকুৱা প্ৰকৃতি আছিল? উত্তৰ হ'ব সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল। খ প্ৰশ্নটো চাবা, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল বাৰু? উত্তৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাই মঙহ। এতিয়া গটো মন দিবা, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? কাক কোৱা হৈছে বাৰু? উত্তৰ হ'ব পক্ষীকুলক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। গটো চাবা, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল? কোৱাচোন বাৰু। উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। 9 নম্বৰটো চাবা, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? কি কৰিবলৈ উপদেশ দিছিল বাৰু? উত্তৰ হ'ব মধুকৰে ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ বন্ধ কৰিবলৈ উপদেশ দিছিল। এতিয়া 2 নম্বৰটো চোৱা, তলৰ কথাবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক আছে, সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। আচলতে বেয়া পাইছিল নে বাৰু? নাই পোৱা। উত্তৰ হ'ব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভালহে পাইছিল। এতিয়া খ নম্বৰটো চোৱা, ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। খং কৰিছিল নে নাই? কৰিছিল। তেতিয়াহ'লে উত্তৰ হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ নম্বৰটো চোৱা, কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। ৰক্ষা কৰে নে কীট পতংগবোৰে? নকৰে। উত্তৰ হ'ব কীট পতংগবোৰে খেতি বাতি নষ্টহে কৰে। বুজি পালানে এতিয়া? এতিয়া গ নম্বৰটো চোৱা, ৰজা মধুকৰে সৰ্বধনুক চিনি নাপালে। আচলতে পালে নে নাপালে? পালে। এতিয়া উত্তৰ হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। 3 নম্বৰটো চোৱা, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। তোমালোকে বুজি পোৱা নে বিপৰীত? তোমালোকে এতিয়া ছাত্ৰ হলে কি হয়? ছাত্ৰী হয়। ঠিক তেনেকৈ ইয়াত আছে ৰজা। ৰজা হলে কি হ'ব? ৰাণী। যুৱক হলে হ'ব যুৱতী। ল'ৰা হলে হ'ব ছোৱালী। দৰা হলে কি হ'ব? কইনা। বন্ধু হলে বান্ধৱী। এতিয়া 4 নম্বৰটো চোৱা, শব্দবোৰ ভাঙি দেখুওৱা। তোমালোকক মই ক্লাছত শিকাইছোৱে নহয় বিভক্তি, কি কি বিভক্তি আছে, প্ৰথমা এ, এনেকে তোমালোকক শিকাইছিলো যে, মনত পৰিছে? সেইকেইটা। এতিয়া চোৱা, পদ শব্দ বিভক্তি। এতিয়া পদটো কি হ'ব? যুৱকে। শব্দটো আছে, প্ৰকৃত শব্দটো যুৱক। এতিয়া কি বিভক্তি যোগ হৈছে? এ বিভক্তি যোগ হৈছে। মানুহে, পদটো হৈছে মানুহে। আচলতে শব্দটো কি আছিল? মানুহ। তাৰ লগত কি বিভক্তি যোগ হৈছে? এ বিভক্তি যোগ হৈছে। চৰাই জাকক। আচলতে শব্দটো কি আছিল? চৰাই জাক। তাৰ লগত আৰু এটা কি বিভক্তি যোগ হৈছে? ক, মানে চৰাই জাকক। এতিয়া ৰজাক। আচলতে শব্দটো কি আছিল? ৰজা। ৰজাৰ লগত কি বিভক্তি যোগ হৈ? ক বিভক্তি যোগ হৈছে। কাৰেৰে। আচলতে কি? শব্দটো কাৰ। এতিয়া এৰে বিভক্তি যোগ হৈ কাৰেৰে হৈছে। এতিয়া চোৱা, দেশলৈ। পদটো দেশলৈ। শব্দ কি হ'ব? দেশ। তাৰ লগত কি বিভক্তি যোগ হৈছে? লৈ। তাৰমানে দেশলৈ।
ভালকে শিকি ল'বা দেই, তোমালোকে মন দিবা। এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবা, এটা শব্দত প্ৰকাশ কৰা। তোমালোকে জানাই নহয়, বহুত আগতে বহুত শিকিছা এটা শব্দত প্ৰকাশ কৰা, তথাপিও এইকেইটা মই কৈ দিছো। কি আছে একে উত্তৰ সহ মই লিখি দিছো তোমালোকক। ভিক্ষা মাগিলে নোপোৱা সময় কি বাৰু? উত্তৰ হ'ব দুৰ্ভিক্ষ। খ আছে যিয়ে ৰাজ্য শাসন কৰে কি হ'ব বাৰু? ৰজা। গ বৰষুণ নোহোৱা বতৰ খৰাং। ঘ যিয়ে ভিক্ষা মাগি ফুৰে তেওঁক কি বুলি কোৱা হয়? ভিক্ষাৰী। তোমালোকৰ আৰু কেইটামান দীঘল প্ৰশ্ন আছে, মই পিছৰ পাঠত তোমালোকক বুজাই দিম। আজিলৈ পাঠটো ইমানতে সামৰিছো। কিবা নুবুজিলে তোমালোকে মোক প্ৰশ্ন কৰিবা দেই। ঠিক আছে, ধন্যবাদ।